নমস্কাৰ, কি খবৰ আপোনালোকৰ? সকলো ফ্ৰেণ্ডে ভালে আছেনে? মোৰ আপোনালোকৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি দোকানলৈ ওলাইছোঁ, বস্তু কেইটামান আনিবলৈ আছে। বস্তু মানে কি, শাক পাচলি, আলু এইবোৰে। তাৰ পৰা আহি সকামলৈ যাম বুলি সকামলৈ ওলালোঁ। সকামলৈ ওলাই দেখিলোঁ আৰু এদিন কথা এটা হ'ল নহয়, ধান লগাই থাকোঁতে মোৰ সোণৰ চেইনডাল মাটিতে সৰি পৰিলে। মাটিতে মানে বোকাতে সৰি পৰিলে। সেয়ে বিচাৰি নাপাই বহুত আমনি হ'ল আৰু সোণৰ চেইন নেপালে কি হ'ব, দোকানৰ পৰা এডাল কিনি পিন্ধি ল'লোঁ। যিহেতু সোণৰ চেইন হেৰালে গালি খাম বুলি বহুত ভয় লাগিছিলে, তথাপিও একো নক'লে বুলিহে। পৰিয়ালৰ মানুহে সকলোবোৰ আহিলে, আমাৰহে দেৰি হ'ল আৰু ভকতবোৰ আহি আগত বহিবলৈ ল'লেই আৰু ভকতহঁতে চাহ বনাই আছিলে, তাতে চাহ খাই ল'লোঁ আৰু আমাৰ বাইদেউহঁতে এনেকৈ বহি আছিলে, ময়ো বহি ল'লোঁ আৰু সকামৰ লাষ্টত আমাৰ পৰিয়ালটোৰ আশীৰ্বাদ দিবলৈ ভকতসকলে এনেকৈ লাইন পাতি বহি আছে। তাৰ কাৰণে আশীৰ্বাদটো লৈ ল'লে পৰিয়ালৰ মানুহে। আৰু আমাৰ ভকতনীয়ে ল'ৰাটো চাওক, মোবাইলটো লাগে তাক, মোবাইলটো নেপাই কেনেকৈ ফেচ পাতি আছে আৰু এইপিনে হৈছে ভণ্টি ভাগৰ ল'ৰাটো কেনেকৈ ধুনীয়াকৈ চাই আছে। ইয়াতে কথা এটা কৈ আছোঁ, মেছোৰ পৰা মই কালি লিপষ্টিক 4টা অৰ্ডাৰ কৰিছিলোঁ, 4টাও শুকান আহিলে, অকল ডাবাটোহে আহিলে। লিপষ্টিক তাৰ ভিতৰত অকণো নাই। আপোনালোকে কেতিয়াবা মেছোৰ পৰা অৰ্ডাৰ কৰিলে লগে লগে পাৰ্চেল বয়টোৰ আগতে, আপোনালোকে ডেলিভাৰী বয়টোৰ আগতে এনেকৈ পাৰ্চেলটো খুলি চাব আৰু তাত ভাল বস্তু আহিছে নে নাই আপোনালোকে চেক কৰিব। চাওক, মেছো কোম্পানী ইমানে বেয়া বস্তু পাৰ্চেল কৰিছে। কেতিয়াবা এনেকৈ হ'লে মেছো কোম্পানী বন্ধ হৈ যাব। আপোনালোকৰ এই ভিডিঅ'টো মই আপোনালোকৰ আগত ৰিকুৱেষ্ট কৰিছোঁ, এই ভিডিঅ'টো যে মানুহৰ আগত শ্বেয়াৰ কৰি দিয়ক, যাতে মোৰ দৰে কোনো মেছো কোম্পানীৰ পৰা অৰ্ডাৰ কৰিলে এনেকৈ ঠগ নাখায়। আৰু চাওক, আপোনালোকৰ ব্ৰেণ্ডটো দেখাই দিছোঁ, আপোনালোকে চাই লওক। ইমানে ঠকিছে মানে কি কবি আৰু, পইচাটো আমাৰ এনে নোলায় নহয়। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মোৰ ভিডিঅ'টো সমাপ্ত। আজিৰ কাৰণে